हेलो एवरीवन नमस्कार वेलकम बैक टू माय मिनी ब्लॉग्स या बियाলৈ যাবলৈ ওলাইছো মোৰ সৰুকালৰে স্কুলীয়া বান্ধৱী এজনীৰ আজি বিয়া আৰু আগৰ পৰা থাকিব নোৱাৰিলো বাৰু ঘৰৰ সমস্যা বিয়া হলো যিহেতু সমস্যা বাঢ়ি থাকে সেয়েহে আজি বিয়াৰ দিনাই আহি গলো ৰাতিপুৱা আৰু এয়া দেখিছেনে ৰভাৰ তল আমি আহি পাইছো এয়া কইনা আৰু লগতে আৰু এজনী আমাৰ স্কুলীয়া বান্ধৱী লগ পাই গলো মোৰ পিছতে তাইও বিয়া হৈছিল আৰু তাইও আহিছে বিয়ালৈ তাই নলবাৰীত বিয়া হৈছে আৰু আহি খুব আমি লগ হলো এনজয় কৰিলো মজা পাই গৈছে তাইৰ বাৰী তাইৰ বিয়া তথাপি আমি শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা আমাৰ স্কুলীয়া বান্ধৱী আৰু এয়া বিয়ালৈ আহি তামাম খালো ফুচকাটো পেট ভৰাই খাইছো ইমান ভাল পাওঁ ফুচকা লাভাৰ বুলি ক'লেও মোক ভুল নহ'ব যিমান ফ্ৰীতে ফুচকা নোখোৱাওক কিয় মই এনেও 10টাৰ ওপৰত বেছি খাব নোৱাৰোৱে এইফালে দোকানীজনে মোক দিয়ে আছে মোৰ পেটত নধৰে বাৰু পিছে আজিৰ বিয়াৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাই বাই